যেহেতু মই গোৰ্খা সম্প্ৰদায়ৰ আৰু আপোনালোকেও জানে ন আচ্ছা আপোনালোকক মই আজি আমাৰ ঘৰৰ নিয়ম কৰা ব্লগছটো দেখাম যেহেতু আমাৰ এওঁ নিয়মখিনি কৰিলে গতিকে মই ভাবিলোঁ যেহেতু আপোনালোক মোৰ পৰিয়ালৰ আপোনালোককতো দেখাবলৈ লাগিবই হয়নে গতিকে আজি যেহেতু দশাই আৰু সেইকাৰণে ভাবিলোঁ আপোনালোকক ব্লগছটো মই দেখাওঁ সেইদিনা যে মই যে ইয়াতে মানে জোৰ ইয়াতে দি থৈছিলোঁ আপোনালোকে দেখিছিলে ন ইয়াতে যে মই হিচি থৈছিলোঁ সেইখিনি মই উলিয়াই মেলি এতিয়া ইয়াতে ধুনীয়াকৈ পাত হৈছে গজালি মেলিলে দেখিলেনে ধুনীয়াকৈ এপাহ এপাহকৈ হৈছে গতিকে সেইখিনি মই উলিয়াই আনিছোঁ আৰু অকণ অকণকৈ ছিঙিছোঁ অলপমান থৈ দিছোঁ কাৰণ বাহঁত আহিব যে ফুট যেতিয়া লগাব লাগিব বাহঁতৰ অকণমানিকেইজনীৰ কাণত লগাব লাগিব সেইকাৰণে গতিকে ব'লক আপোনালোকক নিয়মটো দেখাওঁ বৰ বেছি দীঘলীয়া নকৰোঁ দীঘলীয়া কৰিলে আপোনালোকৰ আকৌ বৰ লাগি যাব গতিকে এইফালে ফুট লগাবলৈ চাউল ৰেডি কৰিছোঁ আৰু চবৰে ঘৰত নিয়ম কিছুমান বেলেগ বেলেগ থাকে বাৰু যি কি নহওক মই মোৰ ঘৰৰ নিয়ম দেখাইছোঁ আৰু আমাৰ এওঁ নিয়মখিনি কৰি আছে আৰু এইফালে আমি অকণমান ইয়াতে সেন্দুৰ মিক্স কৰিম সেন্দুৰ মিক্স কৰাৰ পাছতে ধুনীয়াকৈ এইখিনি যিহেতু দৈও দিয়া আছে ইয়াতে আৰু ধুনীয়াকৈ ইয়াতে চাউলৰ ফুট ৰেডি কৰিম এয়া হৈছে আশীৰ্বাদ আৰু এয়া মন্দিৰতে ৰেডি কৰিছোঁ ওপৰত আৰু তাৰপাছত তললৈ গৈ মেলি লগাব লাগিব আৰু এয়া দেখিছেনে কোমোৰা আমাৰ যোনদিনা মানে ফুট লগোৱা হয় নিয়ম মানে যোনদিনা দশমী হয় আচলতে যোনদিনা উটুৱাব দুৰ্গা মাক সেইদিনা বিসৰ্জন কৰাৰ দিনা আমাৰ এয়া নিয়ম হয় গতিকে এওঁ ধূপ জ্বলাইছে এইফালে আমাৰ ভাৰ্ণাইয়ে ভালকৈ দেউতাকৰ লগত কথা পাতি চাইছে আৰু আমাৰ ভাৰ্ণাইয়ে দেখিছেনে চকুটো বৰ বেছি মেলিব পৰা নাই মানে বৰ বেছি পোহৰত চকুটো মেলিব নোৱাৰে সি সেইকাৰণে অকণমান টিপিককৈ চাই আছে মোলৈ বাৰু যি কি নহওক আপোনালোকক নিয়মখিনি মই দেখাই আছোঁ ইয়াত দেখিছেনে ধুনীয়াকৈ ধূপ কাঠি জ্বলাইছে আৰু এটা কথা আপোনালোকে প্ৰায় কিছুমান কমেণ্টত পাওঁ সকলোৱে নহয় বাৰু কিছুমান কমেণ্টত যে মোৰ মানুহজন গোৰ্খা হয়নে নহয় বা মই কোন সম্প্ৰদায়ৰ মোৰ মানুহজন কোন সম্প্ৰদায়ৰ আচলতে আমি দুইজনেই গোৰ্খা মোৰ মানুহজনো আৰু ময়ো আমি দুয়োজনেই গোৰ্খা সম্প্ৰদায়ৰ আৰু ইয়াতে তেওঁ ধুনীয়াকৈ পূজা পাতল কৰিছে আৰু এইফালে অৱশ্যে পূজাখিনি চাব নাপায় বুলি কয় মাইকী মানুহে হ'লেও মই পিছে চাওঁ যিহেতু এওঁ মোক অৰ্ডাৰ দিছে গতিকে মই চাব পাৰোঁ মানে এওঁ যিহেতু পাৰ্মিশ্যন দিছে সেইকাৰণে ভিডিঅ'টো কৰি দিছোঁ এইফালে ধুনীয়াকৈ এতিয়া কোমোৰা মানে বলি দিব আমাৰ ঘৰত জীৱ জন্তু বলি নিদিয়ে আচলতে আমাৰ ঘৰত কোমোৰা দিয়ে এনেকৈ কাটে বাৰু যি কি নহওক সকলোৰে ঘৰৰ নিয়মবিলাক বেলেগ বেলেগ হয়নে এয়া নদীত উটুৱাই দিমগৈ এয়া যে কাটিলোঁ কাটাৰ পাছতে ধুনীয়াকৈ নদীত উটুৱাই দিম বাৰু যি কি নহওক এতিয়া গোটেইখন সামৰি সুতৰিব লাগিব আৰু ভাৰ্ণাইক আমি ফুট লগাই দিব লাগিব মানে ভাৰ্ণাইক আশীৰ্বাদ দিব লাগিব আকৌ ভাৰ্ণাই যাতে ডাঙৰ মানুহ হওক আৰু খুকুৰীখন আমাৰ মেইন আপোনালোকে যিহেতু জানেই গতিকে আমাৰ খুকুৰীও পূজা কৰা হয় সেই পূজাখিনি মই ভালকৈ আপোনালোকক দেখাব নোৱাৰিলোঁ যিহেতু মই বৰ আলপৈচান ধৰি থাকিবলগীয়া আছে মানে আলপৈচান বুলি নকয় কি কৰে এয়া যে দৌৰা দৌৰিকৈ লাচনি পাচনি কৰি থাকিবলগীয়া হৈছে যে সেইকাৰণে মই দেখাব নোৱাৰিলোঁ গতিকে এইফালে ভাৰ্ণাইক দেখিছেনে ধুনীয়াকৈ আমি ফুট লগাম এতিয়া ইয়াতে খুব আশীৰ্বাদ দিয়া হয় আৰু ভাৰ্ণাইক যে তুমি ডাঙৰ মানুহ হ'বা মই ভাৰ্ণাইক কৈছোঁ কথা ক'বা লাহে লাহে ডাঙৰ মানুহ হ'বা আৰু ভয় নকৰিবা এনেকৈ মানে কওঁ আৰু ভাৰ্ণাইও অকণমান ভয় কৰে চক খাই যায় এনেকুৱা গতিকে ডাঙৰ মানুহ হ'বা আৰু মানে বেয়া নহ'বা আৰু ভাল মানুহ হ'বা সেয়া কৈছোঁ আৰু ভাৰ্ণাইক গতিকে সেয়া উৎপাতো কৰে আকৌ দেই উৎপাত নকৰে বুলি নকওঁ মই উৎপাত কৰে তাক কওঁ কথা অলপ ক'বা লাজ নকৰিবা সেনেকুৱা আৰু গতিকে আপোনালোকৰ আশীৰ্বাদটো মেইন আৰু এই চেগতে আপোনালোকেও আশীৰ্বাদ দিয়ক ভাৰ্ণাইক যাতে ডাঙৰ মানুহ হওক ভাৰ্ণাইও ভাল মানুহ হওক যাতে ভাল মানুহ হৈ যাতে ভাৰ্ণাইয়ে থাকিব পাৰে আৰু আচলতে যিমান টকা পইচা হওক বহুত দৰকাৰী টকা পইচা হ'লেও কিন্তু এজন ভাল মানুহ হোৱাটো বহুত দৰকাৰী যিহেতু জুবিন দাই শিকাই থৈ গ'ল যে মানুহ হ'লে জুবিন দাৰ নিচিনা হৈ থাকিব লাগে যাতে যোৱাৰ পাছত গোটেই পৃথিৱীখনে কান্দে যাতে কাৰণ মই আকৌ কৈছোঁ এই স্বাৰ্থপৰ দুনিয়াত কোনো কাৰো কাৰণে নাকান্দে আচলতে গতিকে সেয়াই আৰু ভগৱানৰ আশীৰ্বাদ যাতে দিয়ক আমাক ভগৱানে আৰু মিঠাই হেনো তাৰ ফেভৰেটটোহে খাব বোলে এইটো নাখায় হেনো গতিকে তাৰ ফেভৰেট মিঠাইটোকে দি দিছোঁ এয়া ভাৰ্ণাইয়ে মোক সেৱা লৈছে আৰু ভাৰ্ণাইকো আশীৰ্বাদ দিছোঁ যাতে ডাঙৰ মানুহ হওক আৰু এয়া দেখিছেনে ধুনীয়াকৈ ভিডিঅ'টো লৈছে চাই আছে সি ধুনীয়াকৈ ৰৈ মেলি যে ফটো মাৰিছেনে ভিডিঅ' মাৰিছে গতিকে আপোনালোকৰ মোৰ ব্লগছটো কেনেকুৱা লাগিলে ক'ব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কেয়াৰ বোলে আকৌ আহিম ধুনীয়া ধুনীয়া ব্লগছ লৈ দেই বাই বাই